গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। শুৱা পা উঠিয়ে যে সেউজীয়া দেখিলে ইমান ভাল লাগে ন। আজি চাগে দিনটো ভালেই যাব। চাওকচোন দিনটোৰ কাৰণে বেলিটোৱে যে হাঁহি মুখে ওলাইছে। শুৱা পা উঠিছোঁ, কামকেইটা কৰাই নাই, কাম বনকেইটা কৰি লওঁ। কাম বনকেইটা কৰি হৈ গ'ল। এয়া মই ওলালোঁ বাহঁতৰ ঘৰলৈ। আহি পাই গ'লোহি বাহঁতৰ ঘৰ। তাৰপিছত চাওঁচোন পোৱালি আৰু মমীয়ে কি কৰি আছে। সেয়া পোৱালি আৰু মমী টিভি চোৱাত ব্যস্ত দুইটা। আহি নাচিছে, গান লগালে। মই আহিছিলোঁ মমীয়ে বোলে আজি এটা ফটোশ্বুট কৰিব, তাইক বোলে অকণ মেকআপ কৰি দিম আৰু সেইটো কাৰণে মই আহিছিলোঁ তাইক ফটোশ্বুট কৰাৰ কাৰণে। সেয়া পোৱালীয়ে দুষ্ট কৰি আছে। দুষ্ট কৰাতে তাই এক নম্বৰ থাকে। তাক মানে মই দুষ্ট কৰোঁতে বকিলোঁ যে, সেয়া মানে তলত কবিখিনি উঠাই চাফা কৰিছে আৰু দেই। সি মানে ইমানেই কাম কৰি ভাল পায়, কামৰ পৰা অন্তত মমী হৈ গ'ল ৰেডি। ফটোশ্বুট চলি আছে, মাকে তাইক শিকাই আছে। ৰিলছ বনাই আছে বায়েকে, আৰু ভায়েকে তলত নাচি আছে। মমীৰ লগতে ময়ো অকণমান ভিডিঅ' বনালোঁ আৰু। আহি কামকেইটা কৰি আজৰি হয় ভাবিলোঁ সন্ধিয়া একাপ স্পেচিয়েল চাহ খাওঁ। এয়া ব্ৰেড পকৰাৰ চাহ, গাখীৰ চাহৰ সৈতে খালোঁ। খাই লৈ হাঁহি আছে, মোৰ ভিডিঅ'ত নুঠে বোলে, সেইকাৰণে জোৰ জবজ মই ভিডিঅ' উঠাই লৈছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।